নমস্কাৰ টাইমেটলৈ স্বাগতম মই এপলিনা আৰু এই মুহূৰ্তত লৈ আনিছো এটা ভাল খবৰ দেশৰ কোটি কোটি জনতাই এতিয়া লাভ কৰিবলৈ গৈ আছে বিনামূলীয়া ঘৰ আৰু এইবাৰ যিসকলে বিনামূলীয়া ঘৰ লাভ কৰিব তেওঁলোকে লাভ কৰিব বিনামূলীয়াকৈ বিদ্যুৎ মাচুল এতিয়া ৰেহাই দিবলৈ আগবাঢ়িছে চৰকাৰ কেন্দ্ৰটো একেই সিদ্ধান্ত ৰাজ্যটো একেই সিদ্ধান্ত আৰু এই যি বিনামূলীয়া ঘৰ আপুনি এতিয়া কিদৰে পাব পৰ্টেল মুকলি কৰিছে এতিয়া চৰকাৰে এই পৰ্টেলৰ জৰিয়তে আপুনি ঘৰতে থাকি আবেদন কৰিব পাৰিব দেশৰ কোটি কোটি লোকৰ বাবে ডাঙৰ খবৰ দেশৰ লাখ লাখ লোকৰ বাবে কোটি জনতাৰ বাবে এটা ভাল খবৰ আগবঢ়াইছে কেন্দ্ৰ চৰকাৰে বিদ্যুৎ বিল বচাবলৈ চৰকাৰে আনিছে বিশেষ আঁচনি এতিয়া বিদ্যুৎ বিল ৰেহাই সন্দৰ্ভত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব এতিয়াৰে পৰা বিদ্যুৎ বিল শূন্য হ'ব আপোনাৰ এতিয়া দেশৰ কোটি কোটি জনতাৰ বিদ্যুৎ বিল শূন্য কৰিবলৈ গৈ আছে চৰকাৰে 300 ইউনিট পৰ্যন্ত লাভ কৰিব বিনামূলীয়াকৈ বিদ্যুৎ 300 ইউনিট পৰ্যন্ত এতিয়া লাভ কৰিব আমাৰ দেশৰ জনতাই সৌৰ শক্তি আঁচনিৰ জৰিয়তে লাভ কৰিব বিনামূলীয়াকৈ বিদ্যুৎ লাভ কৰিবৰ বাবে অনা হৈছে সৌৰ শক্তি আঁচনি বিদ্যুৎ বিল শূন্য হ'বৰ বাবে আপোনাৰ ঘৰত লগাব লাগিব সোলাৰ পেনেলৰ জৰিয়তে আপুনি এই সুবিধা লাভ কৰিব সোলাৰ পেনেল লগাবলৈ চৰকাৰে দিব বিশেষ সুবিধা সোলাৰ পেনেলৰ ক্ষেত্ৰতো সুবিধা প্ৰদান কৰিব চৰকাৰে বিনামূলীয়াকৈ ঘৰ দিব তাতে আপুনি সংস্থাপন কৰিব লাগিব সোলাৰ পেনেল প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে এই সুবিধা সূৰ্য ঘৰ লাভ কৰাৰ উপৰিও আপুনি আপোনাৰ ঘৰত লগাব পাৰে সোলাৰ পেনেল চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিব সোলাৰ পেনেল লগাবৰ বাবে কিদৰে কৰিব আবেদন এইটো আটাইতকৈ ডাঙৰ কথা সোলাৰ পেনেল আপুনি কেনেকৈ লাভ কৰিব সূৰ্য ঘৰ আপুনি কেনেদৰে লাভ কৰিব ইয়াৰ বাবে লাগিব আপোনাক কেইবাটাও নথিপত্ৰ আপোনাৰ কেইবাটাও প্ৰয়োজনীয় নথিপত্ৰ লাগিব কি নথিপত্ৰ লাগিব ভালদৰে মন কৰক প্ৰথম অৱস্থাত আপুনি ৰাজ্যৰ নাম বাছনি কৰিব লাগিব যি চৰকাৰী পৰ্টেল মুকলি কৰিছে তাৰ বাবে আপুনি প্ৰথমতে আপোনাৰ ৰাজ্যৰ নাম লিখিব লাগিব ইয়াৰ পিছতে আপুনি বাছনি কৰিব লাগিব বিদ্যুৎ যোগান ধৰা কোম্পানীৰ নাম আপুনি যিটো কোম্পানীৰ পৰা বিদ্যুৎ লৈ আছে সেই বিদ্যুৎ কোম্পানীৰ নাম উল্লেখ কৰিব লাগিব কোম্পানীৰ নাম দিয়াৰ পিছতে আপুনি দিব লাগিব গ্ৰাহক উপভোক্তাৰ নম্বৰ যি ইলেক্ট্ৰিচিটি বিলখনত আপোনাৰ এটা নম্বৰ থাকে সেই নম্বৰটো আপুনি তাত দিব লাগিব আৰু ইয়াৰ পিছতে আপোনাৰ লাগিব বৈধ মোবাইল নম্বৰ যিটো নম্বৰ সক্ৰিয় হৈ থাকে মোবাইল নম্বৰ লগতে আপুনি দিব লাগিব ইমেইল সকলোৰে এটা ইমেইল আইডি থাকে আৰু এই ইমেইল আইডিটো আপোনাক লাগিব আৰু এইখিনি কাম কৰাৰ পিছতে আহিব দ্বিতীয় পৰ্যায় আপোনাৰ তিনিটা পৰ্যায়ত আপুনি ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু দ্বিতীয় পৰ্যায়ত আপুনি কি ফিল আপ কৰিব লাগিব দ্বিতীয় পৰ্যায়ত কনজিউমাৰ নম্বৰ আৰু মোবাইল নম্বৰৰ সৈতে লগ ইন কৰিব লাগিব মই পূৰ্বে যিটো কথা কৈছিলোঁ উপভোক্তাৰ নম্বৰ সেই নম্বৰৰ সৈতে মোবাইল নম্বৰ লিংক কৰিব লাগিব ইয়াৰ পিছতে আপুনি আবেদন কৰিব লাগিব ৰূপটপ প্ৰপত্ৰ এই ৰূপটপ প্ৰপত্ৰখন তেতিয়া সম্পূৰ্ণ হ'ব যেটো আপোনাৰ হৈ গ'ল ফিল আপ কৰা আৰু এইখিনি কৰাৰ পিছতে আহিব তৃতীয় পৰ্যায় তাৰ পিছতে আপুনি তৃতীয় পৰ্যায়লৈ যাব লাগিব তৃতীয় পৰ্যায়ত কি থাকিব তৃতীয় পৰ্যায়টো কেইবাটাও গুৰুত্বপূৰ্ণ তৃতীয় চতুৰ্থ আৰু পঞ্চম পৰ্যায়ৰ পিছতে আপুনি লাভ কৰিব এটা ৰিপৰ্ট যিটো ৰিপৰ্ট লাভ কৰি আপুনি লগে লগে কিন্তু ডাউনলোড কৰি ৰাখিব এই ৰিপৰ্টৰ সৈতে আপুনি পৰ্টেলত আপলোড কৰিব লাগিব বেংকৰ এখন বাতিল কৰা চেক আপোনাৰ হাতত লাগিব এখন বেংকৰ বাতিল কৰা চেক কেনচেল চেক এইখিনি সম্পূৰ্ণ কৰাৰ পিছতে আপুনি লাভ কৰিব 30 দিনৰ বাবে বিদ্যুৎৰ সাবসিডি প্ৰথম অৱস্থাত আপুনি 30 দিনৰ বাবে বিদ্যুৎৰ সাবসিডি লাভ কৰিব আৰু এই কাম সম্পূৰ্ণ কৰাৰ পিছতে আপুনি লাভ কৰিব চৰকাৰ সূৰ্য ঘৰ আৰু বিনামূলীয়া বিদ্যুৎ দেশৰ কোটি কোটি লোকৰ বাবে এতিয়া ডাঙৰ খবৰ দিছে সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে এতিয়া দেশৰ কোটি কোটি জনতাই লাভ কৰিব বিনামূলীয়া বিদ্যুৎ আৰু মনত ৰাখিব এইবাৰ কিন্তু বিদ্যুতে বিনামূলীয়া নহয় এইবাৰ আপোনাক যি সূৰ্য ঘৰ দিব সেই সূৰ্য ঘৰ জৰিয়তে আপুনি সোলাৰ পেনেল সংস্থাপন কৰিব আৰু সোলাৰ পেনেলৰ জৰিয়তে যি বিদ্যুৎ উৎপাদন কৰিব সেই বিদ্যুতৰ জৰিয়তে আপুনি উপাৰ্জনো কৰিব পাৰিব মানে দেশৰ জনতাক সকলো ক্ষেত্ৰত এতিয়া ৰেহাই দিবলৈ আগবাঢ়িছে চৰকাৰখনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বিদ্যুতৰ ক্ষেত্ৰত বিশেষকৈ প্ৰতিগৰাকী লোকেই যাতে এতিয়া বিনামূলীয়াকৈ বিদ্যুৎ লাভ কৰে বিনামূলীয়া সকলো জনকল্যাণমুখী আঁচনি লাভ কৰে তাৰ বাবে এনেধৰণৰ ইটোৰ পিছত সিটো অভিলাষী আঁচনি আনিছে আৰু প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি আটাইকেইখন আঁচনিৰ ভিতৰতে এক অভিলাষী আঁচনি কিয়নো এই আঁচনিৰ জৰিয়তে কেৱল ঘৰেই নহয় পকী ঘৰ যোগ বিদ্যুৎ সেৱা বিনামূলীয়াকৈ লাভ কৰিব আৰু এই দুয়োটাৰ উপৰিও বিদ্যুৎ উৎপাদন কৰি সেই বিদ্যুতৰ জৰিয়তে উৎপাদিত বিদ্যুতৰ জৰিয়তে উপাৰ্জন কৰাও সুবিধা লাভ কৰিব এতিয়া দেশৰ জনতাই আৰু প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে ইতিমধ্যে চৰকাৰী পৰ্টেল মুকলি কৰা হৈছে আৰু এই চৰকাৰী পৰ্টেলত গৈ আপুনি আবেদন কৰিব লাগিব প্ৰথমতে আপুনি আপোনাৰ হাতত থকা ফোনটোৰ জৰিয়তে আপুনি গুগল সাৰ্চ কৰিব লাগিব প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ যিটো পৰ্টেল আছে আপুনি তাত সোমাব লাগিব তাৰ পিছতে আপুনি আপোনাৰ ৰাজ্যৰ নাম নিৰ্বাচন কৰিব লাগিব কেইবাখনো ৰাজ্যৰ নাম থাকিব আৰু তাতে গৈ আপুনি ৰাজ্যৰ নাম নিৰ্বাচন কৰিব ৰাজ্যৰ নামৰ প্ৰথম আপুনি অসমৰ মানুহ গতিকে অসমৰ কথা উল্লেখ কৰিব তাৰ পিছতে আপুনি সূৰ্য ঘৰ লাভ কৰিবলৈ হলে বাকি আটাইকেইটা পৰ্যায় সম্পূৰ্ণ কৰিব লাগিব যেতিয়া আপুনি
আপোনাৰ ৰাজ্যৰ নাম উল্লেখ কৰিব উল্লেখ কৰাৰ লগে লগে আপুনি তলত লিখিব লাগিব যিটো কোম্পানীৰ পৰা আপুনি বিদ্যুৎ লাভ কৰি আছে ধৰি লওক আপুনি এপিডিচিএলৰ পৰা যেটো বিদ্যুৎ ইতিমধ্যে লাভ কৰি আছে আপুনি এপিডিচিএলৰ নাম উল্লেখ কৰিব কোম্পানীৰ নাম দিয়াৰ পিছতে আপুনি দিব লাগিব গ্ৰাহক উপভোক্তাৰ নম্বৰ আপোনাৰ ইলেক্ট্ৰিচিটি বিল এখন আহে আপোনাৰ যেতিয়া আপোনাৰ বিদ্যুৎ বিলখন আহে বিদ্যুৎ বিলখনত আপোনাৰ কনজিউমাৰ নাম্বাৰটো থাকে সেই কনজিউমাৰ নাম্বাৰটো আপোনাক তেতিয়া প্ৰয়োজন হ'ব আৰু তাৰ পিছতে লাগিব আপোনাৰ মোবাইল নাম্বাৰ যেটো মোবাইল নাম্বাৰ আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক আছে বেংক পাছবুকৰ লগত লিংক আছে আৰু আপোনাৰ ইলেক্ট্ৰিচিটি বিলখনৰ লগতো সংযোগ আছে সেই মোবাইল নম্বৰটো আপুনি তাত দিব লাগিব উল্লেখ কৰিব লাগিব আৰু লগতে দিব লাগিব আপোনাৰ ইমেইল আইডি সকলোৰে হাতে হাতে এটা স্মাৰ্টফোন আছে গতিকে নিশ্চিতভাৱে এটা ইমেইল আইডি আছে গতিকে সেই ইমেইল আইডিও তাত আপুনি উল্লেখ কৰিব লাগিব এতিয়া আহিব লাগিব দ্বিতীয় পৰ্যায়লৈ দ্বিতীয় পৰ্যায়ত আমি আমাৰ যেটো গ্ৰাহক উপভোক্তাৰ নম্বৰ আছিল সেই নম্বৰটোৰ সৈতে আমাৰ মোবাইল নম্বৰ লগইন কৰিব লাগিব আৰু মোবাইল নম্বৰ লগইন কৰাৰ পিছতে আপোনাৰ আবেদন প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈ আছে কিয়নো ৰূপটপ প্ৰপত্ৰখন লাগিব আৰু এইখিনি যেতিয়া সম্পূৰ্ণ হৈ যাব আপুনি তৃতীয় চতুৰ্থ পঞ্চম পৰ্যায় কেইটাত এনে সহজ আপুনি কেইটা পৰ্যায়ও পূৰ্বৰ ফৰ্ম প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ সৈতে মিলাই আপুনি ফৰ্মখন ফিল আপ কৰিব তাৰ পিছতে আপুনি লাভ কৰিব এটা ৰিপৰ্ট এটা যিটো ৰিপৰ্ট লাভ কৰিব সেই ৰিপৰ্টটো কিন্তু আপুনি ডাউনলোড কৰি ৰাখিব কিয়নো সেই ৰিপৰ্টটোৱে আপুনি পঞ্চম পৰ্যায়ত এটা আপুনি আপলোড দিব লাগিব সেই আপলোডটো হৈছে আপুনি ইতিমধ্যে আবেদন কৰা ৰূপটপ প্ৰপত্ৰৰ সৈতে যেটো আবেদন কৰিছিলে সেই আবেদনৰ ডাউনলোড কপি লাগিব আৰু বেংকৰ এখন কেনসেল চেক এই বেংকৰ কেনসেল চেকখনৰ সৈতে আপুনি পুনৰ সেই একেটা পৰ্টেলতে গৈ আপলোড দিব লাগিব ফটো সহ আপলোড দিব লাগিব আৰু এইখিনি যেতিয়া আপোনাৰ সম্পূৰ্ণ আবেদন প্ৰক্ৰিয়া সম্পন্ন হৈ যাব তেতিয়া আপুনি 30 দিনৰ বাবে প্ৰথম অৱস্থাত বিদ্যুতৰ সাবসিডি লাভ কৰিব তাৰ পিছতে আপোনাৰ ঘৰৰ বাবে আপোনাৰ আবেদন গ্ৰহণযোগ্য হ'ব কিন্তু মনত ৰাখিব এই ফৰ্মখন যেতিয়া ফিল আপ কৰিব আপোনাৰ সকলো তথ্য কিন্তু শুদ্ধ হ'ব লাগিব আৰু লগে লগে আপুনি প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ হিতাধিকাৰী হ'ব আৰু প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ হিতাধিকাৰী হোৱাৰ লগে লগে আপুনি 300 ইউনিট পৰ্যন্ত বিনামূলীয়াকৈ বিদ্যুৎ লাভ কৰিব আৰু এই যি আপুনি সোলাৰ পেনেল সংস্থাপন কৰি দিব যেহেতু গতিকে সোলাৰ পেনেল সংস্থাপন কৰাৰ পিছতে আপোনাৰ যি বিদ্যুৎ উৎপাদন হ'ব সেই বিদ্যুৎ উৎপাদনেৰে আপুনি উপাৰ্জন কৰিবলৈ আগবাঢ়িব আৰু কেন্দ্ৰ চৰকাৰ এই অভিলাষী আঁচনিখন কিদৰে লাভ কৰিব কি সুবিধা পাব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰথমবাৰৰ বাবে উল্লেখ কৰিছিল অসমৰ জনতাক অসমৰ বিদ্যুৎ গ্ৰাহকসকলক কি মন্তব্য আগবঢ়াইছিল আমি সেই মন্তব্য আগবঢ়াম এতিয়া মোদী ডাঙৰীয়া এটা নতুন আঁচনিৰ কথা কৈছে সোলাৰ রুফটপ তেখেতে আমাক টকা দিব আমি প্ৰত্যেক ঘৰৰ ওপৰতে সোলাৰ রুফটপ লগাম তাৰপৰা বিদ্যুৎ উৎপাদন হ'ব 300 ইউনিট আমাক সাধাৰণ পৰিয়ালক লাগে 100 ইউনিট ইলেক্ট্ৰিচিটি 200 ইউনিট আমি ইলেক্ট্ৰিচিটি বোৰ্ডক বিক্ৰী কৰি দিম নিজৰ বিলৰ টকাটো দিব নালাগে উল্টাই আমি ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা টকা উপাৰ্জন কৰিব পাৰিম সোলাৰ রুফটপৰ এটা ডাঙৰ আঁচনি মোদী ডাঙৰীয়াই লৈ আহি আছে এতিয়া মোদী ডাঙৰীয়া এটা নতুন আঁচনিৰ কথা কৈছে সোলাৰ রুফটপ তেখেতে আমাক টকা দিব আমি প্ৰত্যেক ঘৰৰ ওপৰতে সোলাৰ রুফটপ লগাম তাৰপৰা বিদ্যুৎ উৎপাদন হ'ব 300 ইউনিট আমাক সাধাৰণ পৰিয়ালক লাগে 100 ইউনিট ইলেক্ট্ৰিচিটি 200 ইউনিট আমি ইলেক্ট্ৰিচিটি বোৰ্ডক বিক্ৰী কৰি দিম নিজৰ বিলৰ টকাটো দিব নালাগে উল্টাই আমি ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা টকা উপাৰ্জন কৰিব পাৰিম সোলাৰ রুফটপৰ এটা ডাঙৰ আঁচনি মোদী ডাঙৰীয়াই লৈ আহি আছে এতিয়া মোদী ডাঙৰীয়া এটা নতুন আঁচনিৰ কথা কৈছে সোলাৰ রুফটপ তেখেতে আমাক টকা দিব আমি প্ৰত্যেক ঘৰৰ ওপৰতে সোলাৰ রুফটপ লগাম তাৰপৰা বিদ্যুৎ উৎপাদন হ'ব 300 ইউনিট আমাক সাধাৰণ পৰিয়ালক লাগে 100 ইউনিট ইলেক্ট্ৰিচিটি 200 ইউনিট আমি ইলেক্ট্ৰিচিটি বোৰ্ডক বিক্ৰী কৰি দিম নিজৰ বিলৰ টকাটো দিব নালাগে উল্টাই আমি ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা টকা উপাৰ্জন কৰিব পাৰিম সোলাৰ রুফটপৰ এটা ডাঙৰ আঁচনি মোদী ডাঙৰীয়াই লৈ আহি আছে